প্ৰথমতে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকলৈ। আজি সংবাদমেল সম্বোধন কৰাৰ কাৰণটো হৈছে আমাৰ বিটিআৰ চিচিটোৱা, বিটিআৰ কোঅৰ্ডিনেশ্যন কমিটি, ট্ৰাইবেল সংঘ আৰু চিচিটোৱা আজি আমাৰ সংবাদমেল সম্বোধনত আছে, উপস্থিত আছে। আমাৰ বিটিআৰৰ 10টা ট্ৰাইবেল সংঘ জিলা কমিটিৰ নেতৃবৰ্গ আছে, লগতে নিখিল বড়ো ছাত্ৰ সন্থাৰ এছ'চিয়েশ্যন জেনেৰেল ছেক্ৰেটাৰী দীনেশ ব্ৰহ্ম ডাঙৰীয়া আছে, আৰু আমাৰ চিচিটোৱা কোঅৰ্ডিনেশ্যন কমিটি বিটিআৰৰ সকলো বিষয়ববীয়াসকল উপস্থিত আছে। আজিৰ সংবাদমেলৰ উদ্দেশ্য এইটোৱেই যে যোৱা 9-10 তাৰিখত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব কোৱালিশ্যন অসম চৰকাৰ দক্ষিণ কামৰূপ সোণাপুৰ ৰাজ্যচক্ৰৰ অন্তৰ্গত কচুতলিত ট্ৰাইবেল বেল্টৰ ভূমিত অবৈধ বেদখলকাৰীসকলক উচ্ছেদ অভিযান চলাই খুব ভালকৈ সম্পূৰ্ণৰূপে তেওঁলোকক উচ্ছেদ কৰিব পৰাটো আমাৰ বাবে খুবেই জনজাতি তথা চিচিটোৱাৰ বাবে আনন্দৰ বাৰ্তা বুলি আমি ভাবিছোঁ। আৰু এই উচ্ছেদ কাৰ্য দক্ষিণ কামৰূপ সোণাপুৰ ৰাজ্যচক্ৰৰ অন্তৰ্গত ট্ৰাইবেল বেল্টৰ পৰা সম্পূৰ্ণৰূপে অবৈধ বেদখলকাৰীসকলক উচ্ছেদ সম্পাদন কৰাৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আমি চিচিটোৱা ট্ৰাইবেল সংঘ আমাৰ বিটিআৰ কোঅৰ্ডিনেশ্যন কমিটিৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু ইয়াৰ লগতে আমি দাবী জনাব বিচাৰিছোঁ আজিৰ সংবাদমেলৰ যোগেদি যে অসমত থকা 47টা ট্ৰাইবেল বেল্টৰ ভিতৰত যিমান অবৈধ বেদখল আছে, এই অবৈধ বেদখলকাৰীসকলক অসম চৰকাৰে অতি শীঘ্ৰে তেওঁলোকক সোণাপুৰৰ কচুতলিত যেনেকৈ উচ্ছেদ কৰিছে, এনেধৰণৰ উচ্ছেদ অভিযান চলাই 47টা ট্ৰাইবেল বেল্ট আৰু ব্লকৰ অবৈধ বেদখলকাৰীসকলক উচ্ছেদ কৰি যেন ট্ৰাইবেল বেল্ট ব্লকত আগ্ৰাসন হৈ থকা বেদখল হৈ থকা ভূমি সম্পূৰ্ণৰূপে মুক্ত কৰি দিয়ে, তাৰ বাবে আমি অসম চৰকাৰক আমি দাবী জনাইছোঁ। আৰু ইয়াৰ লগতে বিটিআৰৰ যিটো অবৈধ বেদখল চলি আছে, কমচে কম 4 লাখ বিঘা ভূমি অবৈধ বেদখলকাৰীসকলৰ কবলত আছে। গতিকে বিটিআৰত যিমান অবৈধ বেদখল চলি আছে, এই বেদখলকাৰী বিটিআৰ চৰকাৰ, কাউন্সিল চৰকাৰ আৰু প্ৰশাসন অসম চৰকাৰ যিটো ট্ৰাইবেল বেল্ট ব্লকৰ অবৈধ বেদখল, এইটো অতি শীঘ্ৰে উচ্ছেদ অভিযান চলাই বিটিআৰৰ ট্ৰাইবেল বেল্ট ব্লকৰ যিটো বেদখল, এই বেদখলটো ট্ৰাইবেল বেল্টটো বেদখল মুক্ত কৰিবৰ কাৰণে আমি বিটিআৰ চৰকাৰক আমি দাবী জনাইছোঁ। আমি প্ৰথমৰ পৰাই বিটিআৰ কোঅৰ্ডিনেশ্যন কমিটি, ট্ৰাইবেল সংঘ আৰু চিচিটোৱাৰ ফালৰ পৰা বিটিআৰ চৰকাৰক আমি আগতেও আবেদন দিছোঁ, আমি মেমৰেণ্ডাম আগতেও দিছোঁ। আৰু যিহেতু হাইকোৰ্টৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিটো নিৰ্দেশ আছে PIL 78/2012 যিটো নিৰ্দেশনাটো মান্যতা দি বিটিআৰ চৰকাৰে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনা মাধ্যমেৰে বিটিআৰৰ যিটো অবৈধ বেদখল, এই বেদখলটো ট্ৰাইবেল বেল্ট ব্লকত যিটো বেদখল চলি আছে, সেইটো যাতে বেদখল মুক্ত কৰি জনজাতিসকলৰ বাবে ভূমিটো যাতে মুক্ত কৰি দিব পাৰে, তাৰ বাবে বিটিআৰ চৰকাৰলৈ আমি দাবী জনাইছোঁ আজিৰ সংবাদমেল যোগে। আৰু ইয়াৰ লগতে আমি ক'ব বিচাৰোঁ অসমৰ যিটো চৰকাৰী মাটি তথা বেল্ট ব্লকবিলাকত যিটো অসম চৰকাৰে উচ্ছেদ অভিযান চলাইছে, উচ্ছেদিত লোকসকলে অসমত হৈ থকা উচ্ছেদিত লোকসকলে বিটিআৰত সোমাবলৈ প্ৰচেষ্টা চলাই থকা আমি অলপ জানিবলৈ পাইছোঁ। কোনো ৰকমে যাতে অসমত বিভিন্ন ঠাইত অসম চৰকাৰৰ দ্বাৰা উচ্ছেদিত লোকসকলে বিটিআৰত প্ৰৱেশ কৰি যাতে সিহঁতে থিতাপি ল'ব নোৱাৰে, তাৰ বাবে আমি বিটিআৰ চৰকাৰ, আমাৰ কাউন্সিলৰ চৰকাৰ আৰু বিটিআৰ প্ৰশাসনক আমি এই ক্ষেত্ৰত সক্ষম হৈ থাকিবলৈ, তীক্ষ্ণ নজৰ দি ৰাখিবলৈ আমি তেওঁলোকক দাবী জনাইছোঁ, যাতে কোনো এজন অসমৰ উচ্ছেদিত লোক
অসমৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক তথা চৰকাৰী মাটিবিলাকৰ যিবোৰ উচ্ছেদ অভিযান চলাইছে, উচ্ছেদিত লোকসকলে যদি BTR প্ৰৱেশ কৰি BTR থিতাপি লয়, তেওঁলোকে যাতে বাখৰ পাতি থাকিব নোৱাৰে। এই ক্ষেত্ৰত আমি BTR চৰকাৰ তথা প্ৰশাসনক আমি আহ্বান জনাইছোঁ, আমি দাবী জনাইছোঁ, ইয়াত ঠিক নজৰ ৰাখিব লাগিব। আৰু কোনো উচ্ছেদিত BTRৰ বাহিৰৰ উচ্ছেদিত লোকসকলে যদি BTRত প্ৰৱেশ কৰি থাকিব বিচাৰে, তেতিয়াহ'লে আমি CC2 BTR কোঅৰ্ডিনেশ্যন কমিটি CC2 ট্ৰাইবেলসংঘ এই ক্ষেত্ৰত আমি মানি ল'ব নোৱাৰিম। ইয়াৰ বাবে বিহিত ব্যৱস্থা লোৱা হ'ব। গতিকে চৰকাৰ আৰু প্ৰশাসনক BTRত এই ক্ষেত্ৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ ইয়াৰ ব্যৱস্থাপনা কৰিবলৈ আমি আগতীয়াকৈ আমি দাবী জনাইছোঁ। বড়ো সাহিত্য সভাৰ এই ভৱন আজি প্ৰেছ মিট এটা লৈছোঁ। BTR কোঅৰ্ডিনেশ্যন কমিটিয়ে আৰু CC2 একেলগ হৈ আজি আমি প্ৰেছ মিটত উপস্থিত হৈছোঁ। আজি প্ৰেছ মিট দিয়াৰ কথাটো হ'ল যে যোৱা ছেপ্টেম্বৰৰ 9-10 তাৰিখত দক্ষিণ কামৰূপৰ সোণাপুৰ অঞ্চলত অসম চৰকাৰৰ দ্বাৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰিছে। এই উচ্ছেদ কাৰ্যৰ আমি জনজাতিসকল আনন্দিত হৈছোঁ, কাৰণ অসমৰ মুঠ 47টা বেল্ট এণ্ড ব্লক আছে। আৰু বেল্ট ব্লকবিলাকত বহিৰাগত, বাংলাদেশী, সন্দেহযুক্ত বিভিন্ন ধৰণৰ নাগৰিকে এই 47টা বেল্ট এণ্ড ব্লকত বসবাস কৰি আহিছে, বেদখলি চলাই আছে। গতিকে এই বেদখলৰ জৰিয়তে আজি জনজাতীয়সকল অসুৰক্ষিত হৈ আহিছে। আজি হিমন্ত বিশ্ব শৰ্মা দেৱৰ চৰকাৰে যি সাহসিকতাৰে সোণাপুৰ অঞ্চলত উচ্ছেদ অভিযান চলালে, তেখেতৰে আমি আজিৰ এই সভাৰ জৰিয়তে তেখেতক ধন্যবাদ জনাইছোঁ আৰু আমি অভিনন্দন জনাইছোঁ। তেখেতে যাতে আমাৰ 47টা অন্যান্য যি বেল্ট এণ্ড ব্লক আছে, এই বেল্ট এণ্ড ব্লকৰ প্ৰতিও তেখেতে নজৰ দিয়ে আৰু ইয়াৰ বেদখলীসকলক উচ্ছেদ কৰি আমাৰ জনজাতীয়সকলৰ সুৰক্ষা যাতে প্ৰদান কৰে, তাৰ বাবে আমি সদায় আশাবাদী। এতিয়া আমি আজি BTR কোঅৰ্ডিনেশ্যন কমিটিয়ে এই সভাখন কৰিছোঁ যদিও ইয়াতে আমি কিন্তু BTRৰ বিষয়ে ক'ব লাগিব। BTRত মুঠতে 19টা ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে। এতিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকবিলাকত যদি আমি চাওঁ, তেতিয়াহ'লে অসংখ্য হাজাৰ হাজাৰ মানে সন্দেহযুক্ত নাগৰিক, বহিৰাগত, এইবিলাকে ট্ৰাইবেল বেল্ট এণ্ড ব্লক মাটি দখল কৰি আছে। জনজাতিসকলত প্ৰাপ্য আৰ্থ সামাজিক ৰাজনৈতিক এইবিলাকত প্ৰভাৱ পেলাইছে। এই মানুহখিনিয়ে আমাৰ বেল্ট এণ্ড ব্লকত থকাৰ উপৰিও সংখ্যাগৰিষ্ঠতালৈ পৰিণত হৈছে আৰু সংখ্যাগৰিষ্ঠতা হোৱাৰ লগে লগে ৰাজনৈতিকভাৱে চৰকাৰ গঠনত বা অন্যান্য কামত তেওঁলোকৰ সহযোগিতা, তেওঁলোকৰ প্ৰবলতা এইবিলাক প্ৰদৰ্শন কৰিব পৰা দেখা গৈছে, যাৰ ফলত ইয়াৰ জনজাতিসকল আমি মানে অসুৰক্ষিত হৈ এতিয়া আমি নিজে দাবী বা চৰকাৰৰ ওচৰত দাবী কৰিব লগা হৈছে যে আমাক ৰক্ষা কৰক। গতিকে আমি দাবী কৰোঁ যে এই মানে বেল্ট এণ্ড ব্লকবিলাকত বিশেষকৈ যিবিলাকে অবৈধভাৱে বেদখল কৰি আছে, তেখেতসকলক অতি সোনকালে বেদখল মুক্ত কৰিব লাগে। আৰু আমাৰ বনভূমি আছে, ভাৰত চৰকাৰে 2006 চনত বনভূমি এটা আইন কৰি যিবিলাকে মানে জনজাতীয়সকলে বনৰ ভূমিবিলাকত বসবাস কৰি আছে, তেওঁলোকক মাটিৰ পট্টা দিয়াৰ এটা ঘোষণা কৰিছে। কিন্তু বৰ্তমানলৈকে গোটেই কামখিনি হৈ উঠা নাই। গতিকে সেইটো সম্পূৰ্ণ কৰাৰ কাৰণে আমি অসম চৰকাৰ আৰু BTR চৰকাৰক দাবী জনাইছোঁ। লগতে আমি দেখিছোঁ যে মানে ট্ৰাইবেল বেল্ট এণ্ড ব্লকবিলাকত জনজাতীয়সকল সঁচাকৈ অতি সহজ সৰল মানুহ, আৰু এই সহজ সৰলৰ সুবিধা লৈ
চিঠা নামজাৰিৰে ট্ৰাইবেলবিলাকৰ মাটিবিলাক অজনজাতিলৈ অসুৰক্ষিত মানে অসংৰক্ষিত নাগৰিকসকলে মানে হস্তান্তৰণ কৰিছে, নামজাৰি কৰি লৈছে। গতিকে আমি BTR চৰকাৰলৈ মানে সজোৰে দাবী জনাইছোঁ যে এই চিঠা নামজাৰিৰে যি অজনজাতিলৈ কৰিছে এইটো অতি সোনকালে বাতিল কৰিব লাগে। কাৰণ যদি সেইটো নকৰে তেতিয়াহ'লে জনজাতিসকল কেতিয়াও সুৰক্ষিত হ'ব নোৱাৰে। এতিয়া জনজাতিসকলে মাটি নিজৰ নামত পাট্টা কৰি ল'ব নাজানে। যিবিলাক মাটি আমি দখল কৰি আছোঁ সেই মাটিখিনি আমাৰ পৈতৃক সম্পত্তি বুলি আমি দাবী কৰি আহিছোঁ বা ভোগ কৰি আহিছোঁ। কিন্তু চৰকাৰৰ সেই পুঁজিপাঠিত আমাৰ জনজাতিসকলৰ নাম নাই। গতিকে সেইকাৰণে চৰকাৰক আমি দাবী জনাইছোঁ মানে চৰকাৰে অতি শীঘ্ৰে জনজাতীয়সকলে য'ত যেনেকৈ আছে তেনেকৈ সেই মাটিবিলাক নামজাৰি কৰি দিব লাগে। তেতিয়াই আমি জনজাতিসকল সুৰক্ষিত হ'ব। গতিকে আমি আজি এই অভিনন্দন অনুষ্ঠানৰ জৰিয়তে অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ কাতৰ অনুৰোধ। গতিকে আমাৰ BTRৰ যি 19টা ট্ৰাইবেল বেলেন্স ব্লক আছে সেই ট্ৰাইবেল বেলেন্স ব্লকবিলাকৰ পৰা বেদখলী মুক্ত কৰিব লাগে আৰু জনজাতিসকলৰ মাটি সুৰক্ষিত কৰিব লাগে আৰু জনজাতিসকলক মানে আগুৱাই যোৱাত সহায় কৰিব লাগে। এতিয়া সেইটোৰ কাৰণে আমি BTR কোঅৰ্ডিনেশ্যন কমিটিয়ে BTR কোঅৰ্ডিনেশ্যন কমিটিত আমি মুঠতে 10খন জিলা অন্তৰ্ভুক্ত হৈ আছোঁ। আমি 10খন জিলাই ইতিমধ্যে চৰকাৰক আমি লগ কৰিছিলোঁ আৰু চৰকাৰক এই বিষয়ে আমি দাবী জনাইছোঁ যে BTRত যে বেদখলী আছে অতি সোনকালে সিহঁতক মানে উচ্ছেদ কৰিব লাগে। কিন্তু আমি মাজতে শুনিছিলোঁ তামোলপুৰতো প্ৰায় 40 ঘৰ বেদখলীক মুক্ত কৰিব আৰু আইনগতভাৱে গুৱাহাটী উচ্চ ন্যায়ালয়েও ৰায়দান কৰিছে যে এই মানুহখিনিক উচ্ছেদ কৰা হ'ব। কিন্তু দেখিছোঁ চৰকাৰৰ কি ধাৰণা নাজানো, ৰাজনৈতিকভাৱে কি ধাৰণা লৈছে নাজানো, কিন্তু আজিলৈকে BTRত কোনো উচ্ছেদ চলা নাই। গতিকে আমি আজি এই মাধ্যমৰ জৰিয়তে আপোনাক মানে আমি দাবী জনাইছোঁ অতি শীঘ্ৰে BTRৰ পৰা এই বেদখলীক মানে উচ্ছেদ কৰিব লাগে। আমাৰ মানুহসকলে মাটিটো বেলেগক বিক্ৰী কৰি দিয়ে, ইয়াৰ কাৰণে লাহে লাহে নামজাৰি কৰি লৈ আছে। এতিয়া সংবিধানত যিটো আছে যে জনজাতীয়সকলৰ মাটি অজনজাতিলৈ হস্তান্তৰ নহয়, কিন্তু আমাৰ আমোলা সন্থা বা অফিচত যিবিলাক মানে SDC আছে, DC আছে, বিশেষকৈ মণ্ডল, সেইবিলাকে আমাৰ জনজাতীয়সকলৰ ওপৰত অন্যায় কৰি আহিছে, খুব অন্যায় কৰিছে। জনজাতীয়সকলৰ মাটি যিহেতু অজনজাতিলৈ হস্তান্তৰ নহয়, কিন্তু দান সূত্ৰে চিঠা বা সূত্ৰে মানে হস্তান্তৰ কৰি আহি আছে। যিটো কৰিব নালাগে সেইটো কৰি আছে। গতিকে সেইকাৰণে আমি মানে BTR চৰকাৰলৈ দাবী জনাইছোঁ ইতিমধ্যে যিবিলাক মানে অবৈধভাৱে চিঠা নামজাৰি হৈছে জনজাতিৰ মাটি অজনজাতিলৈ, সেইবিলাক সম্পূৰ্ণৰূপে বাতিল হ'ব লাগে। আৰু যদি বাতিল নহয় তেতিয়াহ'লে আমি আন্দোলনৰ পথ ল'ব লাগিব। আমি 2 এদিনতে আকৌ BTR চৰকাৰক লগ কৰাৰ কাৰণে এটা সিদ্ধান্ত লৈছোঁ কোঅৰ্ডিনেশ্যন কমিটিয়ে। বোধহয় 2 এদিনতে আমি মানে দাবী পত্ৰ সম্বলিত আমি তেখেতক প্ৰদান কৰিম।